নমস্কাৰ পিয়ান বৰা ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম। আজি মই এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম মোৰ আবেগ। কবি পিয়ান বৰা। আবেলিৰ ৰ'দ চাঙি পশ্চিমত মাৰ গ'ল, চিকিমিকি সন্ধিয়া নামি আহিল। সেই ঘোৰ অন্ধকাৰত জোনাকী পৰুৱাই পোহৰ বিলালে। আকাশত তৰা জিকমিকোৱাৰ দৰে জোনাকী পৰুৱাই পৃথিৱীত জিকমিকালে। মাজনিশা আই সাধু, পুৱাতে উঠি নতুন ঠিকনা বিচাৰি নিজ নিজ কৰ্তব্যত আগবাঢ়োঁ। সহজ ভাষাত স্পষ্টকৈ বুজাব নোৱাৰা অনুভূতি, যি ব্যক্তিগত জীৱনত জড়িত। মনে বিচৰা কিছুমান সময় তুমি নোপোৱা। সময় নদীৰ সোঁতৰ লগত জড়িত। বিভিন্ন ক্ষেত্ৰৰ লগত খাপ খুৱাই ল'ব নোৱাৰিলে সেই সময় যদি তুমি সকলো অবুজন হৈ পৰিবা। নীতি শিক্ষাৰ মাজেৰে পাৰ হ'বলগীয়া সেই সময়ত যদি তোমাৰ মনত কুবুদ্ধিৰে বাস কৰে, তেতিয়া তুমি ধ্বংস। এই কথা মনত ৰাখিবা। ধ্বংসৰ পথ হাজাৰ দেখিবা, কিন্তু সৃষ্টিৰ পথ এবাৰহে দেখিবা। জীৱন বাটত আগবাঢ়োতে সময়, ধৈৰ্য আৰু অলপমান কষ্ট লগত লৈ আগবাঢ়া, তেতিয়া সকলো তোমাৰ হৈ পৰিব। অতীতক পাহৰি যোৱা, বৰ্তমানক হাতৰ মুঠিত ৰাখা, দেখিবা সোণালী ভৱিষ্যত তোমাৰ চকুৰ আগত।